আপুনি কেতিয়াবা মন কৰিছেনে বাৰু, যিসকল মানুহে বহু কম কথা কয় আৰু সেইসকল মানুহে যদি নিজৰ পচন্দৰ মানুহ পায় তেনেহ'লে তেওঁলোকে বহু বেছি কথা কয়। সকলোৰে লগতে কথা পাতে কিন্তু বিশ্বাস কাকোৱেই নকৰে। যিসকলে আমাক আওকাণ কৰে তেনে লোকৰ লগত আমাৰ চকুৰ সংস্পৰ্শও নহয়। জীৱনত মাত্ৰ এটাই নীতি ৰাখক, বিশ্বাসঘাতকতাৰ লগত বন্ধুত্ব আৰু বন্ধুত্বৰ লগত বিশ্বাসঘাতকতা নাই। যদি আপোনাৰ ভুলক ভুল বুলি কোৱাৰ ক্ষমতাই নাই তেনেহ'লে আপোনাৰ শক্তি আৰু সাহস দুয়োটাই অসাৰ। সম্পৰ্ক এটা এনেকুৱা হ'ব লাগে যাতে আমি আমাৰ প্ৰতিটো দুখ আৰু অভিযোগবিলাক শ্বেয়াৰ কৰিব পাৰোঁ। কাৰোবাক মৰম পাবলৈ হাহাকাৰ কৰা সেইসকল লোকেহে প্ৰকৃত প্ৰেম কৰিব পাৰে। কোনে কয় সময় বেছি বেগেৰে উৰি যায় বুলি। কেতিয়াবা কাৰোবাৰ বাবে অপেক্ষা কৰি চাওক, সময় কিমান লাহে লাহে গতি কৰে আপুনি গম পাব। আমাৰ জীৱনটো এনেকুৱা হৈ পৰিছে, নাজানো সুখ কেতিয়া আহিব। আনৰ ওপৰত নিৰ্ভৰ কৰা মানুহে কেতিয়াও সুখী হ'ব নোৱাৰে। সেইবাবে এজন যোগ্য ব্যক্তি হওক যে আপুনি নিজেই নিজৰ প্ৰয়োজন আৰু কামনা পূৰণ কৰিব পাৰে। আপোনাৰ ইমান সময় কাকো নিদিব যে সময় আহিলে তেওঁ আপোনালোকৰ গুৰুত্বই পাহৰি যায়। আজিকালি মানুহে হৃদয়ৰ পৰা দিয়া সন্মানত সুখী নহয়, কিন্তু চেহেৰাৰ চাতুৰিত গৌৰৱ কৰে। সকলোৰে কথা শুনক, কিন্তু আপোনাৰ সাহস আৰু আপোনাৰ বিবেকে যি সমৰ্থন কৰে সেয়া কৰিবলৈ চেষ্টা কৰক। কেৱল ভাগ্যৰ ওপৰত নহয়, কঠোৰ পৰিশ্ৰমৰ ওপৰতো বিশ্বাস কৰক। দেখিব এদিন আপুনি নিশ্চিতভাৱে সফল হ'বই। অকলে বহি কন্দা মৃত্যুতকৈ কম নহয়, য'ত প্ৰশ্নবোৰ আমাৰ নিজৰ আৰু উত্তৰবোৰো আমাৰ নিজৰেই। কিছুমানক কিছু হ'লেও আনুগত্য দিয়ক। আপোনাক কষ্ট দিয়াসকলক এৰি দিয়ক। মানুহক আপলোড কৰিবলৈ চেষ্টা নকৰিব, আপুনি নিজকে আপলোড কৰক। মানুহে তেতিয়া নিজ ইচ্ছামতে আপোনাৰ বাবে আপ্লুত হৈ পৰিব। যেতিয়া আপুনি সকলো ফালৰ পৰা আপোনাক ঈৰ্ষা কৰা মানুহজনক দেখা পায়, গতিকে ধৰি লওক আপুনি জীৱনত এজন সফল ব্যক্তি হৈ পৰিছে। প্ৰেমত জীৱনেই দূৰত্ব নাথাকক কিয়, প্ৰেম যদি সঁচা হয় তেনেহ'লে পৃথিৱীৰ কোনো দূৰত্বই ইয়াক ধ্বংস কৰিব নোৱাৰে। মানুহৰ কথা গুৰুত্ব সহকাৰে নল'ব, কাৰণ সময়ৰ লগে লগে তেওঁলোকৰ কথাও সলনি হয়। প্ৰেম যিকোনো সময়তে যিকোনো মানুহৰ লগতে হ'ব পাৰে, কাৰণ বুদ্ধি বিনষ্ট হোৱাৰ কোনো বয়স নাথাকে। কাৰোবাৰ অবিহনে কাৰো মৃত্যু নহয়, আৰু কোনোবাই জীয়াই থকাৰ নতুন কাৰণ বিচাৰি পায়। পৃথিৱীৰ আটাইতকৈ মূল্যৱান উপহাৰ হ'ল এজন ভাল সংগী হোৱাৰ, যিটো দামৰ দ্বাৰা নহয় ভাগ্যৰ দ্বাৰাহে পোৱা যায়। জীৱনে আমাক শিকাইছে যে যদি আপুনি শান্তি বিচাৰে তেনেহ'লে আনক অভিযোগ কৰাতকৈ নিজকে সলনি কৰা ভাল। জীৱনে এটা কথা শিকাইছে, যিয়ে আপোনাৰ লগত কথা পতা বন্ধ কৰে তাৰ পাছত আনৰ আগত আপোনাৰ বিষয়ে ক'বলৈ আৰম্ভ কৰে। ভুল কৰাটো প্ৰকৃতি, ইয়াক সংস্কৃতি বুলি মানি লোৱা আৰু ইয়াক শুধৰাই দিয়াটোৱেই হৈছে প্ৰগতি। আজিৰ এই ভিডিঅ'টিৰ পৰা যদি অলপ হ'লেও অনুপ্ৰাণিত হৈছোঁ বুলি ভাবে তেনেহ'লে লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই লগ পাম আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে, যাতে আপোনালোকৰ ধনাত্মক দিশবিলাক উজ্বলাই দিব পাৰোঁ আৰু আপোনালোকে চাই থাকিব সঞ্জীৱ মটিভেশ্যনৰ সকলোবিলাক ভিডিঅ'। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। জীৱন থাকিলে জীৱিকা থাকিব। পাৰিলে অলপ দুখীয়াজনক সহায় কৰিবলৈ চেষ্টা কৰক। হেভ এ নাইচ ডে।